আমি সরকারত আহাৰ পিছত অনারেবল স্পিকাৰ ডাঙৰীয়া আমি এইটো জানিবলৈ পাইছোঁ আৰু বিশেষকৈ মেডিকেল কলেজটো যেহেতু আমাক লাগে সিভিল হস্পিটালটো আমি যিমান আপগ্রেড কৰিলেও এটা লিমিট আছে কিন্তু মেডিকেল কলেজটো আমি আৰু বহুত ওপৰত লৈ যাব পাৰোঁ আৰু আজিকালি চিকিৎসা যেটো সায়েন্স এটো বহুত আগবাঢ়ি গ'ল তো সেই কাৰণে মেডিকেল কলেজটো আমাক লাগে কিন্তু আমাৰ যেটো এটা ইমোশনাল অ্যাটাচমেন্ট এটা আছে আমাৰ বড়োসকলৰ আগশাৰীৰ নেতা প্ৰথম শ্ৰেণীৰ নেতা ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ যি সন্মান শ্ৰদ্ধা আৰু বহুত কষ্ট কৰি এই সিভিল হস্পিটালটো আগৰ নেতৃত্বই আগৰ আমাৰ সমাজৰ যিসকল নেতৃত্ব আছে এই সকলে এই লেভেললৈকে লৈ আহিছিল গতিকে এইটো আজিৰ চৰকাৰে কোনো কাৰণতে শেষ হোৱাটো নিবিচাৰে কিন্তু কথা হৈছে কি যে আজি মেডিকেল কলেজৰ যেটো স্ট্যাটাস যেটো ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে এটো যদি এটা গিভেন টাইমত বা প্ৰয়োজন টাইমত যদি আমি কৰিব নোৱাৰো আমাৰ এটা সাংঘাতিক এটা অসুবিধা হ'ব আৰু এই কাৰণে দুই সাইডে চলিব লাগিব এই কাৰণে যে মেডিকেল যেটো আমাৰ আৰবান যেটো হস্পিটাল বা আজিৰ সিভিল হস্পিটাল এটো লাহে লাহে কোকৰাঝাৰ আৰবানাইজ হৈ যায় আছে ইয়াৰো ষ্টেণ্ডাৰ্ডটো এটা সময়ত বঢ়াব লাগিব কিন্তু এটা ট্ৰানজিশনাল পিৰিয়ড যে মেডিকেল কলেজটো নতুনকৈ স্থাপন হৈছে তাত মেচিনাৰী আহোঁতে অলপ টাইম লাগিছে স্টাফ আহোঁতে অলপ টাইম লাগিছে কিন্তু আজি সৌভাগ্যৰ কথা যে আমাৰ ইয়াত ইতিমধ্যে ফার্স্ট বেচ ক্লাস আৰম্ভ হ'ল সেকেন্ড বেচ আহি আছে আৰু নাৰ্ছিঙৰো ক্লাস ইতিমধ্যে আৰম্ভ হৈ গ'ল গতিকে এই এন্টায়াৰ বিষয়টো আমি খুব সিৰিয়াসলি চাব লাগিব এই কাৰণে ৰিসেন্টলি আমি ডিসকাস কৰি যে মেডিকেল কলেজত যোৱা যাতায়াতৰ কাৰণে অসুবিধা বুলি কৈছিলে এই কাৰণে কাৰিগাঁও ফালৰ পৰা যিখিনি গাড়ী আহিব আমি দ্বিতীয় মাটি এটা সিদ্ধান্ত লৈছো যে কাৰিগাঁও ফালৰ পৰা আহা গাড়ীবিলাকে মানে নেক্সট উইদিন আৱাৰ এটা বাস বা এটা গাড়ী মেডিকেল কলেজৰ ফালৰ পৰা আহিব আৰু টাউনৰ পৰা যোৱা যিবিলাক গাড়ী সেইবিলাকো কিছুমানে মেডিকেল কলেজ টাচ কৰি যাব